নমস্কাৰ আসাম এক্সাম কেয়াৰ চেনেলৰ পৰা স্বাগতম জনাইছোঁ 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি মই মোষ্ট ইম্পৰ্টেণ্ট কেইটামান অসমীয়া ৰচনা দেখাই দিম ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু যিবিলাক ছাত্ৰ ছাত্ৰীয়ে 2024 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' বহুত গুৰুত্বপূৰ্ণ যদি আমাৰ চেনেলত প্ৰথমে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু এনে ধৰণৰ নতুন ভিডিঅ' পোৱাৰ কাৰণে প্ৰথম আমাৰ ৰচনাটো হৈছে 1 নম্বৰ অসমৰ প্ৰাকৃতিক সম্পদ 100% কমন আহিব ঠিক আছে আৰু আমাৰ 2 নম্বৰ ৰচনাটো হৈছে অসমৰ বানপানী এইটো 2024 বৰ্ষত 100% কমন আহিব ঠিক আছে আৰু 3 নম্বৰ আমাৰ কোশ্চেনটো আছিল চন্দ্ৰযান 3 100% কমন আহিব আৰু 4 নম্বৰ আমাৰ ৰচনাটো আছিল দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ এইটো 99% কমন ভালদৰে চাব এইটো 5 নম্বৰ আমাৰ ৰচনাটো আছিল তোমাৰ প্ৰিয় সাহিত্যিক আৰু তোমার প্রিয় গ্রন্থ এইটো 100% কমন দুটার এটা আহিব দেখা পাবা ঠিক আছে 6 নম্বৰ ৰচনাটো হৈছে তোমাৰ জীৱনৰ লক্ষ্য বা মোৰ জীৱনৰ লক্ষ্য 100% কমন ঠিক আছে তাৰপিছত আছে আমাৰ 7 নম্বৰ ৰচনাটো হৈছে অসমৰ কুটিৰ শিল্প ঠিক আছে এইটো 100% কমন